ছাত্ৰ ছাত্ৰীসকল আজি আমি কি কৰিম তোমালোকক হাতত মই নিৰ্দিষ্ট অংশ কি দিছো কাঠি দিছো হয় নহয় দেখুৱাই দিয়া বিদ্যা কেইডাল দিছো কোৱা 18 ডাল দিছো আৰু আমি ইয়াত ল'ৰা ছোৱালী আছে কেইজন 6 জন হয় নহয় 6 জনৰ মাজত কি কৰিব লাগিব 18 ডাল কাঠি আমি ভগাব লাগিব ঠিক আছে প্ৰথমত এডাল এডাল দি দিয়াচোন প্ৰত্যেককে এডাল নিজেও লৈ লোৱা এটাও আছে নে হাতত আছে আৰু এডাল দি দিয়া এতিয়া আছে নে এটাও আছে আকৌ দি দিয়া এতিয়াতো নাই চাগে হাতত আছে প্ৰত্যেকে কেইডাল পালা দেখুৱাই দিয়া আৰু মোক কোৱা 3 ডাল মুঠ কেইডাল আছিলে কাঠি 18টা কাঠি আছিল হয় নহয় আমি আছিলো কেইজন তাৰপিছত পালো কেইটাকে আমি প্ৰত্যেকে তো মানে 18 6 জনৰ মাজত কি কৰিলে ভাগ কৰিলে প্ৰত্যেকে কেইডাল পাম আমি 3 ডাল পাম হয় নহয় 18 কেইজনৰ মাজত ভাগ কৰিলো 6 জন মাজত কি কৰিলো ভাগ কৰিলো সমভাগ কৰিলো হয় নহয় তাৰপিছত প্ৰত্যেকে কেইডাল পালো আমি 3 কে পালো হয় নহয় এতিয়া চাবা এটো আমি কি দৰে লিখিব এতিয়া কেইডাল কাঠি দিলো 7 ডাল দিলো হয় নহয় এতিয়া একে দৰে তুমিও কি কৰা ভাগ বতৰা কৰা প্ৰত্যেককে এডাল এডাল দি দিয়া দি দিলা এতিয়া আছে নে তোমাৰ হাতত দিব পৰা অৱস্থাত আছে নে দিব পৰা অৱস্থাত আছে কেইডাল আছে তোমাৰ নিজৰটো থৈ দিয়া এতিয়া কেইডাল থাকিলে তোমাৰ হাতত তো অকল এডালটো আমি প্ৰত্যেকক দিব পাৰিম জানো মানে হাত সমানে আমি 6 জনৰ মাজত ভাগ কৰিব নোৱাৰিলো কিমান থাকি গ'ল তোমাৰ হাতত কেইডাল থাকি গ'ল এডাল থাকিলে থাকি গ'ল কেইডাল এডাল যেটো থাকি গ'ল এটো হল ভাগ হেক বুলি কয় থাকি গ'ল এটো হয় নহয় এটো কি বুলি কবা ভাগ হেক বুজি পালা নে মানে হাত আমি 6 জনৰ মাজত সমানে ভাগ কৰিব নোৱাৰিম হয় নহয় কেইডাল থাকি যাব এডাল থাকি যাব হয় নহয় এটো আমি বৰ্ডত তোমালোকক মই দেখুৱাম কি দৰে লিখিব লাগিব ঠিক আছে